চকু মোহাৰি মোহাৰি চাই দেখোঁ মোৰ কাষত 4জন সুবেশ ডেকা, সকলো মোৰ বাল্যবন্ধু, অজিত, পজিৰ, দিলীপ আৰু ফুকন। এতিয়া সিহঁতৰ এজন হৈছে প্ৰফেচাৰ, এজন কবি, এজন ডাক্তৰ আৰু ফুকন মোৰ দৰেই কেৰাণী। একেলগে একেখন বেঞ্চতে বহি স্কুলীয়া জীৱন, কলেজৰো বছৰ দিয়েক শেষ কৰি ভাগ্য অন্বেষণ কৰিবলৈ দিহা দি পৃথিৱীৰ বুকুত চিটিকি ফুৰিছিলোঁ। দিন দিয়েক হ'ল, আকৌ অভাৱনীয়ভাৱেই লগ খাইছোঁ। ডাক্তৰ বন্ধুৱে কোঠাটোৰ চাৰিও দাঁতিয়ে চকু ফুৰাই নাক কোচালে। ডিছগ্ৰেছফুল BM। মই হাঁহিলোঁ। কি ডিছগ্ৰেছফুল ডক? মই নে মোৰ হোৱাটো, নে কোঠাটোৰ এই সৌন্দৰ্যখিনি? কোনটো? এভৰিথিং। নাও গেট আপ। গেট আপ হোৱাৰ আগতেই প্ৰফেচৰ বন্ধুৱে ৰগৰ কৰি সুধিলে, হেই মায়া, মায়াকৈ চিঞৰিছিলি কাক? গহীন হৈ উত্তৰ দিলোঁ, কাকো চিঞৰা নাছিলোঁ প্ৰফেচাৰ, বৰঞ্চ এটা সত্য আৱিষ্কাৰ কৰি এই পৃথিৱীৰ স্বৰ্গৰ নৰকৰ সকলোকে চিঞৰি চিঞৰি জনাই দিবৰ ইচ্ছা আছিল যে সংসাৰত সুখ, আনন্দ, ঐশ্বৰ্য, প্ৰেম প্ৰীতি সকলোবোৰেই কেৱল মায়া, দুঘূৰ মায়া। বালি চাপৰিত বালিৰে সজা ফাঁকিৰ প্ৰসাদটোৰ দৰেই সকলো অসত্য। সত্য মাথো মোৰ এই বিচনাখন আৰু মোৰ জীৱনটো। কিন্তু তহঁতে মনে মনে থাক, এতিয়া উঠ। মোক বিচনাৰ পৰা তুলি দি সি কৈ গ'ল, আমাৰ সকলো ৰেডি, কালিলৈ পুৱাই ভয়েছ আৰম্ভ কৰিম। তই ছুটি পালি নে নাই? পাইছোঁ। পাছে দিহিঙৰ পানীয়ে পানীয়ে তাৰ দাঁতি নেদেখা হাবিয়ে হাবিয়ে এক্সিবিশ্যন কৰিবলৈ গৈ মহ ডাঁহৰ কামোৰ খাই মেলেৰিয়া মাতি আনিবলৈ নহয়। অফিচৰ বৰাবাবুৱে মোক এই ছুটিৰ মাহটো শুই ল'বলৈহে কৈছে। হেং ইয়ৰ বৰাবাবু, তোৰ বুঢ়া সগুনটোৰ কথা আমাক কেলৈ লাগিছে? ইমান বছৰ মূৰত আমি কেইটা আকৌ লগ লাগিছোঁ, শুই কটাবলৈ নহয় ইডিয়ট। তই এটা গোট গৰু। নিশ্চয়, নহ'লে তোৰ বন্ধু হ'লো কেনেকৈ? বাৰু এতিয়া কচোন, যোগাৰ যন্ত্ৰনো কি কি হৈছে? এভৰিথিং। তিনিজুৰীয়া দাৰৰ চৈ থকা ডাঙৰ নাও, নাৱৰীয়া নেটৰ খিৰিকী থকা টেণ্ট, কেম্পখাট, ৰেচন, বন্দুক, কেমেৰা, ফিল্ম, ফাৰ্ষ্ট এইড, মুঠতে খোৱা যোগাৰ, বোৱা যোগাৰ, পিন্ধাৰ যোগাৰ সকলো হৈছে। তাৰ উপৰিও প্ৰফেচাৰৰ বেহেলা, ডকৰ দুগী ডাইনা, কবিৰৰ চাপৰি, মোৰ নাচ আৰু তোৰ গান। বেছ বেছ, কৈ যা। আৰু বাঘৰ গুজৰণি, হাতীৰ চিঞৰ, ভালুকৰ হাঁহি। নাই নহ'ব ফুকন, অকল এইবোৰতে মোৰ অলপো মনে ধৰা নাই। মোক লাগে, কি লাগে? ইয়াৰ বাহিৰে আৰু তোক কি লাগে? বহুত। তহঁতৰ যোগাৰত না আছে ৰোমাঞ্চ, না আছে কবিতা। শুন, নিতান্ত যদি মই এই বিচনা এৰি যাব লগা হয়, তেতিয়াহ'লে মোক লাগিব দিহিঙৰ নীলা চিকমিকিয়া পানীৰ বুকুত সৰু ধুনীয়া এখন টুলুঙা নাও, বগলীৰ পাখি যেন বগা এখন পাল, কেইপাচিমান হৰেক ৰকমৰ ফল মূল, বৰ একোচা নানা বৰণৰ নানা জাতৰ ধুনীয়া ফুল। তাৰ পাছত তোৰ সময়টো হ'ব লাগিব কোমল ৰ'দেৰে ভৰা এটা শান্ত, গহীন, শেষ নোহোৱা অনন্ত দুপৰীয়া। লোকালয় এৰি মোৰ সৰু জীৱনত তৰিত পাল উৰুৱাই গৈ থাকিম দূৰলৈ, নীলা আকাশৰ তলত, দিহিঙৰ নীলা পানী মেলি যোৱা শেষ সীমালৈ। নদীৰ এৰাতিয়ে থাকিব শাৰী শাৰী বনৰীয়া লতা ফুলৰ জোপা, ইদাতিয়ে থাকিব বহল বালি চাপৰি। তাৰ মাজত বতাহে কোবোৱা বিৰিণাৰ সুকুৰিৰ লগে লগে কোনোবা গকুলৰ নেদেখা গৰখীয়া লৰাৰ উটি অহা বাঁহীৰ সুৰ। এই সকলো বেকগ্ৰাউণ্ডত লৈ মোৰ সন্মুখত আচলৰ গোটটো বতাহত উৰুৱাই দি ৰূপোৱালী ৰদালি মেলা চুলিত লৈ মুখত সানি গালত বোলাই উঠত জিলিকাই নগ্ন ভৰি দুখন পানীত ওলমাই দি অলস ভংগীত মধুৰ তৃপ্তিৰে বহি থকা উজ্জ্বল এখন মুখ, বাঁহীৰ সুৰত সুৰ মিলাই বৈ যোৱা পানীত উটুৱাই দি সুন্দৰকৈ গীত গাব
ধুনীয়াকৈ হাঁহিব। বাহ বাহ BM, একেবাৰে দেখিছোঁ টেকনিকেলৰ। পাছে এই কাৰ মুখো কোনোবা তেজ মঙহৰে মায়া নেকি? হায়ৰে ব্ৰাদাৰ, তই নুবুজিলি। মায়াৰ মাজত কায়াৰ মুখ এখন বিচাৰিয়ে যে জীৱনটো মেচৰ চুকত কটাই দিলো। কৈছো নহয়, সকলো মায়া মায়া। এই মায়া ছায়াৰ মাজত হঠাতে ভ্ৰম হয়, যেন দেখাব কোনোবা এজনৰ কায়া। মোৰ ফালে চাই হাঁহে, হাত বাউলি মুখ মাতে। খেদি যাওঁ, তাই পলাই যায়। ধৰিব খোজো, তাই হেৰাই যায়। তেন্তে কাৰ মুখ? ফুকনে টপৰাই উত্তৰ দিয়ে, কাৰ আৰু হ'ব? আমাৰ হু মৰাপাট বেপাৰী, নাক চেপেটি হাতী পোৱালি যেন ধমনী ছোৱালীজনীয়ে নিশ্চয়। কিন্তু BM, তোৰ ব্যৱস্থা যেনিবা হ'লেই, পাছে আমাৰ সেয়া ব্যৱস্থা আৰু হ'ল ক'ত? তোৰ বেপাৰী সি হেন ৰূপৱতী কন্যাৰ ৰূপৰ জেউতিত যে দিহিঙৰ নীলা পানী ভৰ দুপৰীয়া আন্ধাৰ হৈ উঠিব আৰু ক'বতো নোৱাৰি। ভদ্ৰ মহিলাই নাৱত ভৰি দিয়াৰ লগে লগে কয় নাও ডুবিব নহয়, ৰূপৰ চমক লাগি মই সামুখৰি খাই পানীত পৰি যাম। তাৰ উপৰিও তহঁতকেইটা থাকিয়ে যাবি। নাই দেখিছো অংকটো ভুল হৈ গ'ল। গায়ে প্ৰতি একোখন পাল তৰা নাৱৰ যোগাৰ হলেও যিহেতু বেপাৰী চাহাবৰ 5 জনী থুপৰি জীয়েকেই নাই, তেতিয়া আৰু কি কৰিবি ফুকন? তোৰ যোগাৰেই থাকক। পঞ্চপাণ্ডৱৰ অজ্ঞাতবাস কপালত আছে যেতিয়া উপায় কি? মোৰতো বাৰু আনবোৰলৈ তুলি থলো। এতিয়া ফুকন, তই মোৰ বিচনাখন বান্ধ আৰু প্ৰফেচাৰ, তই মোৰ চুটকেছটোত কাপোৰ কানিবোৰ ভৰা। মই আজি ৰাতি নাৱত থাকি টাইল দি চাম। সদ্যহতে চাহৰ অৰ্ডাৰ দিওঁগৈ। মেছৰ চাকৰটোক চিঞৰি চিঞৰি কোঠাৰ পৰা ওলাই আহিলো। দেওবাৰ পাৰ হৈ গ'ল। সোমবাৰ, মংগলবাৰ, বুধবাৰ পাৰ হৈ গ'ল। দিহিঙৰ বুকু ফালি আমিও সমানে উজাই গৈ আছো। বাটত এৰি থৈ আহিছো অফুৰন্ত পানী, দুয়ো পাৰৰ সীমাহীন হাবি, সৰু বৰ অলেখ গাঁও। প্ৰথম ঘনে ঘনে পাৰ গাঁওবোৰ পাইছিলো, পাছলৈ সি কমি আহিছে। 7 দিনৰ পাছৰ পৰা আৰু এখনো গাঁও পোৱা নাই। নাৱৰীয়াকেইটাৰ মুখে শুনিছো আৰু শ মাইলৰ ভিতৰত কোনো লুকা লৈ নাই, তাৰ প্ৰমাণ পাইছোৱেই। পাৰৰ হাবিত মাজে মাজে চকুত পৰিছে বনৰীয়া জন্তুৰ জাক। হাবিত স্বাধীনভাৱে চৰি ফুৰা বনৰীয়া মহ, হাতী, হৰিণাৰ জাকক এনেকৈ কোনো কালেই দেখা নাছিলো। সন্মুখৰ বাটত প্ৰতি মুহূৰ্ততে নতুন নতুন অভিজ্ঞতা, নতুন দৃশ্য, নতুন আনন্দৰ সোঁতত ক্ৰমাৎ আগবাঢ়ি গৈছো। বাধা বিঘিনি নাই, বাধ্যবাধকতাও নাই। মন গৈছে ৰৈ পৰিছো, ইচ্ছা হৈছে চখ কৰি ৰাতিও জোনাকৰ পোহৰত নাও মেলি দিছো। নদীৰ মাজৰ সৰু সৰু বালিৰ চাপৰিত বগা হৈ থকা লক্ষ লক্ষ ৰাজহাঁহ, ঘিলাহাঁহৰ মাজত আচম্বিতে জঁপিয়াই গৈ সিহঁতক বিভ্ৰান্ত কৰি তুলিছো। প্ৰয়োজনত অতিৰিক্ত গুলিয়াই মাৰি বালিভোজ খাইছো। এইকেইদিনৰ ভিতৰতে লোকালয় এৰি কিমান যে দূৰলৈ আহিলো তাৰ একো হিচাপ নহল। ই এটা নতুন জীৱন। অফিচৰ পুৰণা ফাইলৰ মাজৰ বিভীষিকা, মেছৰ দৈনন্দিন আমনি লগা ব্যস্ততাৰ মাজৰ পৰা হঠাৎ এই সীমাহীন নিৰ্জনতাৰ অফুৰন্ত মাধুৰ্যৰে উপচি থকা কল্পনাতীত সৌন্দৰ্যৰ মাজত মুক্তিৰ অবাধ স্বাধীনতা পাই মনোবৰ আকৌ ৰঙা হৈ উঠিছে। প্ৰাণলৈ আহিছে নতুন উৎসাহ, নতুন উদ্যম। নতুন ৰঙেৰে ৰাঙলী মন সাগৰৰ অতল তলিত ডুবি গৈছে গোটেই জীৱনৰ কৰ্মক্লান্ত ছন্দহীন স্মৃতি। পাহৰি গৈছো দিন দিয়েক। আগতে এৰি অহা পুৰণা ঘৰখন, কৰ্মব্যস্ততাত চঞ্চল ধূলি ধোঁৱাৰে ভৰা চহৰৰ আকাশখন। ভাৱ হৈছে আমি যেন আমাৰ চিন্তাৰ ভাৱনাশূন্য ছাত্ৰ জীৱনলৈ আকৌ উভতি আহিছো। ঘূৰাই পাইছো কৰ্তব্যৰ হেঁচাত তল পৰি যোৱা পুৰণা মধুৰ দিনবোৰ। ফুকনৰ উৎসাহী সকলোতকৈ বেছি। চিঞৰ বাখৰ হুলস্থুল কৰি হাবি বন ভাঙি চিৰশান্ত নিৰ্জনতাৰ চৌদিশে অশান্তিৰ কঁপনি তুলি সি যেন দূৰলৈ বহু দূৰলৈ পাখি মেলি উৰি যাব। ভাগৰ নাই, ক্লান্তি নাই, চিন্তাও নাই, অথচ তাৰ
ঘৰত ঘৈণীয়েক আৰু এহাল ল'ৰা ছোৱালীক এৰি আহিছে। অকল ফুকনেই নহয়, সকলোৱে এই দুদিনীয়া নতুনৰ মাজত পুৰণাক সম্পূৰ্ণৰূপেই পাহৰি পেলাইছে। অৱশ্যে মধুৰ সংসাৰৰ বন্ধন মোৰ নাই, কোনো আকৰ্ষণো নাই, অথচ ময়েই যে সিহঁতক শাৰীৰিক বিপদ হ'ব পৰা উদ্ভণ্ডালি কৰিলে সোঁৱৰাই দিবলগীয়াত পৰিছো সিহঁতৰ ঘৰত এৰি অহাবোৰৰ কথা। এদিন দুদিনকৈ 15 দিন পাৰ হৈ গ'ল। জনপ্ৰাণহীন অটব্য অৰণ্যৰ মাজত হঠাৎ এদিন আবেলি অভাৱনীয়ভাৱে নৈ দাঁতিৰ গছৰ ওপৰত সজা টঙিঘৰ কিছুমান চকুত পৰিল। এনেহেন ঠাইতো যে মানুহৰ বাস হ'ব পাৰে ভবা নাছিলো। অতিমাত্ৰাই আচৰিত হলো আৰু আমাকো আচৰিত কিবা এটা দেখা দিয়ে নে শত্ৰু বুলি ভাবি সিহঁতেও হাতে হাতে ধনুকাৰ দা কটাৰী লৈ মতা তিৰোতা ল'ৰা ছোৱালী নিৰ্বিশেষে নদীৰ পাৰলৈ চাপি আহিল। দেখিলো বনৰীয়া জীৱনৰ স্বাভাৱিক হিংস্ৰতাৰ ঠাইত সিহঁতৰ চকুৱে মুখে ফুটি উঠিছে অপৰিসীম বিস্ময়। বুজিবলৈ বাকী নাথাকিল পৃথিৱীৰ কাৰো লগত কোনো সংস্ৰৱ সিহঁতৰ কোনো কালি হোৱা নাই। সভ্য জগতৰ বাসিন্দা সিহঁত নহয়, হয়তো কোনোবা আদিম জাতিৰ লুপ্তপ্ৰায় বংশধৰ মাথো। ভাষাটো অচিনাকি, এটা শব্দও আমি নুবুজিলো। কিন্তু এবাৰ চকুত পৰিল হাবিৰ ফালৰ পৰা আলৰ বুঢ়া এটাক মানুহ কেইটামানে কঢ়িয়াই আনি নৈ পাৰত বহুৱাই দিছেহি। হয়তো সি সিহঁতৰ বৰমূৰীয়া। আমালৈ চাই সি তাৰ নতুন ভাষাৰে কিনো সুধিলে আমি নুবুজিলো, কিন্তু সামান্য বুজিলে আমাৰ লগৰে বুঢ়া নাৱৰীয়াটোৱে। তাৰ সহায়েৰে আমাৰ বিষয়ে যি কলো তাৰ তুলনাত সিহঁতৰ বিষয়ে যি জানিলো সি নিতান্তই গৌণ। তথাপি পৃথিৱীৰ মাজতে থকা সিহঁতৰ নাম গন্ধহীন অতি ক্ষুদ্ৰ সুকীয়া পৃথিৱীখন চাবলৈ বৰ হেঁপাহে হোৱাত আমি আটাইকেইটা নাও এৰি পাৰলৈ উঠি গলো। বহু শতাব্দীৰ মলিনতাই ঢাকি ৰখা সিহঁতৰ স্বাস্থ্যজ্জ্বল দৈহিক সৌন্দৰ্যশ্ৰীৰ অভাৱ নাই যদিও অভাৱ লক্ষ্য কৰিলো সিহঁতৰ ঘৰ দুৱাৰ আৰু থকা মেলাৰ ৰুচিত। দেখিলো হাবিৰ জন্তুৰ দৰে সিহঁতে বাস কৰিছে, অথচ জন্তুৰ হিংস্ৰতা সিহঁতৰ কথাত নাই, ব্যৱহাৰতো নাই। আনকি জীয়াই থকা প্ৰাণী এটাৰ প্ৰাণৰ স্বাভাৱিক উচ্ছ্বাসকণো সিহঁতৰ গাত নেদেখিলো। সিহঁতে যেন ঠিক নুমাই যাব খোজা বন্তি তিমিত শিখা। তথাপি হঠাৎ আমাক পাই বহু যুগ আগতে হেৰাই যোৱা মৰমৰ বন্ধুজনাক নতুনকৈ ঘূৰাই পোৱাৰ আনন্দই যেন সিহঁতৰ মুখত ফুটি উঠিল। সিয়ে হয়তো সাময়িকভাৱে হলেও সিহঁতক প্ৰাণলৈ আনি দিলে আনন্দৰ নতুন উন্মাদনা। আমিও তাৰ মৰ্যাদা ৰাখিবলৈকে অলপ সময়ৰ ভিতৰতে সকলোৰে লগত বন্ধুত্ব পাতি নিশাটো তাতেই জিৰাই লবলৈ থিৰাং কৰিলো। যোৱা 15 দিনৰ ভিতৰত গধূলিৰে পৰা পুৱালৈকে একে ঠাইতে কটাবলৈ লোৱা এয়া প্ৰথম। গতিকে কমিউনিটি ভোজৰ আয়োজনটো অলপ বুজনভাৱেই হ'ল। গোটেই গাঁও জুৰি দুপৰ নিশালৈকে চলিল আনন্দ উৎসৱ। নাৱৰীয়াটো আৰু বুঢ়াটোৰ বাহিৰে আন কোনেও কাৰো এটা কথাও নুবুজে। অৱশ্যে তাৰ বাবে কাৰো অলপো অসুবিধা নহল। ৰাতিটো আধা টোপনি আধা জাগৰণৰ মাজত শেষ হৈ গল। পুৱা আনন্দ মনেৰে যাত্ৰাৰ আয়োজন কৰি নাৱত উঠিলোহি। কিন্তু নভবা বিপদ এটাই দেখা দিলে। নাৱৰীয়াকেইটাৰ ফালৰ পৰা বিষ দুখ হৈছে আৰু আগলৈ উজাই নাযায়। তাৰ পৰাই উভতিব বন্দবস্ত মতে আৰু ভালেমান দিন উজাই যোৱাৰ কথা। কাৰণটো অনুসন্ধান কৰিবলৈ গৈ বুজিলো ইয়াৰ গুৰিতে বুঢ়া। তাৰ মুখতেই নাৱৰীয়াকেইটা শুনিছে নৈখনৰ বিশদ ইতিহাস। সি সুনাম নহয় দুৰ্নাম, অকল প্ৰকৃতিৰ নহয় পুৰা মাত্ৰাই আধ্যাত্মিক। আগলৈ আৰু উজাই গলে হেনো ভয়ংকৰ বিপদত পৰিম। তাৰ পৰা কোনো কেতিয়াও উজাই যোৱা নাই। মৰৰ সাহসেৰে কোনোবা গলেও সি আৰু ঘূৰি অহা নাই। কালিকা লগা ঠাই গোসানী আছে, গলেই নিশ্চিত মৰণ। সেয়ে বুঢ়াৰ গাঁৱৰ এটি প্ৰাণীও অতি প্ৰয়োজনতো এমাইল বাটো কোনোদিন উজাই যোৱা নাই। আমাকো অনুৰোধ কৰিছে যাতে আমিও আৰু আগলৈ নগৈ ঘৰলৈ উভতো।
নাৱৰীকেইটাৰ কথা বিশ্বাস নহল। যোৱা দুদিনমানৰ পৰা সিহঁত উভতিবলৈ ব্যস্ত হৈ উঠিছে। কালিকা লগা গোসানী থকাৰ উপাখ্যান সৃষ্টি হয়তো চেলু ডক ফুকন সকলোৱে খঙত জিকজিকাই উঠিল। হুকুম কৰিলে সিহঁত যাবই লাগিব। আগৰ ব্যৱস্থা মতে সিহঁত যাবলৈ বাধ্য। কিন্তু সিহঁতে নামানিলে।